হ'ব হ'ব হাঁহিব নালাগে এতিয়া তুমি ষ্টিলৰ চামুচ আৰু গ্লাছলে বিয়া হবা সেইটোনো মই কেতিয়া কলো প্ৰথমবাৰ গৈছো অকণমানতো অসজা লাগিবই ন মোৰ মিষ্টাৰ সিংঘম গৈছিল আৰু ঘূৰি আহিল জাৰত লবা কেথা মাছৰ খাবা মুৱা বুজিব কেনুৱাৰি আজিকালি ছোৱালীৰ মনৰ তলা নলা এহিয়া বিয়া নিয়া দুদিনৰ তাই কেপি খালে এতিয়াও জৰ্দা নিমিলাই কাৰণ তাইৰ বয়ফ্ৰেণ্ডৰ নাম তুলসী আছিল ঐ অঞ্জনা কাহিনু ঘূৰণীয়া ঐ অঞ্জনা পাতিনো ঘূৰণীয়া ঐ অঞ্জনা ঘূৰণীয়া পূৰ্ণিমাৰ হৰিণী হৰিণী তোমাৰ চকুত এসাগৰ সপোন আঁকিলো হাজাৰ হাজাৰ প্ৰেম তোমাক যাচিলো ভাল পোৱাৰে পৰশ সানিলো তেজাল তেজাল মৰম দুবাহু একোৱেই নাছিলে তোৰেনো বাহিৰে তইহে আছিলি নিজৰ বুলিবলে এবাৰো নাভাবিলি তই দেউ হেল্ল' হেল্ল' কোনে ক'লে হেল্ল' মই নব দেও মই নবই ক'লো দেও একো শুনা নাই যে আপোনাৰ মাতটো হ'ব হ'ব মানে সেই জাপানৰ ৰজা নেকি দেও খবৰ এটা আছে মই নব অ দেও নব ক অ দেও জানমণি গুৱাহাটী আহিল কি জানমণি মৰিল কেনেকৈ পৰিল পৰা নাই অ দেও জানমণি গুৱাহাটী আহিছে আপোনাক এবাৰ লগ পাব বিচাৰিছে আপোনাক ধন্যবাদ দিব বিচাৰিছে না তাই কি বৰবাদ কৰিব খুজিছে কোনে বৰবাদ কৰিব খুজিছে মৰিল যদি মৰিল বৰবাদ কিয় হ'ম বেলেগ এজনী ছোৱালী বিয়া দি দিলে হৈ গ'ল আৰে বৰবাদ কিয় কৰিব লাগে জানো পাই মানুহটোনো কিনো বকি আছে আপোনাক মই পিছতে ফোন কৰিম দিয়ক এতিয়া মই ৰাখিছো দেও হাগিছ কিয় হাগিছ পেট বেয়া নেকি তোৰ মই ডাক্তৰ নহয় ঘটকা মোক এই থৈ কলৈ যোৱা তোমাক ঘৰত থলো যেতিয়া মোৰ দায়িত্ব শেষ ইচ কথা এই ৰাতিখন মই অকলে অকলে কাৰ লগত থাকিম তুমি কাৰ লগত থাকা মই কেনেকৈ জানো আৰে ৰাতিটোহে ৰাতিটোৱে হাতীটো এটা ৰাতিৰ ভিতৰত থাকি কিদৰে তুমি নহলে কোনে দিব মৰম তুমি নহলে ভাল পোৱা মায়ে কয় বেয়া ল'ৰাবিলাকৰ লগত ঘূৰি নুফুৰিবি এতিয়া মাক কোনে বুজাব ময়ে যে সিহঁতৰ লিডাৰ ঐ দাদা 200 টকা এটা দে না তই 200 টকীয়া মানুহ আহিছ একেপাত চৰে নহয় অ' মা কালি তোমাৰ সুপুত্ৰ নহয় নগেনৰ জীয়েকক বাইকৰ পিছত বহাই ঘূৰাই আছিল ঐ তই মাক কেলে চিঞৰিছ আৰে শুন ল চকু যায় তোৰে চকু লৈ মোৰ মতে ডুবি যাবলৈ মন যায় তোকে ভাল পাওঁ বুলি চিধা চিধি কৈ দিবলৈ মই তোমাক মিছ কৰোঁ কিন্তু কল কৰিব নোৱাৰোঁ মই তোমাক চাব বিচাৰোঁ কিন্তু তোমাৰ ওচৰত যাব নোৱাৰোঁ ভাল পাওঁ বহুত কিন্তু এতিয়া আৰু প্ৰকাশ কৰিব নোৱাৰোঁ কেৱল তুমি য'তে আছা সুখত থাক চিনাকি হলাই যেতিয়া মোৰ ফোন নাম্বাৰটো নোলোৱা মোৰ মোবাইল নাই তই এটা দিবি তেতিয়া ল'ম ঐ ভগৱান কেলৈ খানি দিনা ছোৱালীবোৰৰে গালত ৰঙা অভিমান ভগৱান কেলৈ শিকাই দিলা ছোৱালীবোৰকে পাতিবলে মায়া কোমল কোমল ভাষা বুজাব নোৱাৰা পাগল পাগল কৰি এৰি থৈ নাযাবা ভাবি থাকো মই যে নাপাওঁ
যাবা নেকি আনৰে হৈ মোকে পাহৰি তুমি যদি দিয়া মৰম তোমাৰে হৈ থাকিম হাই ঐ বুকুতে হাই ঐ বিন্ধিলে হাই ঐ অচিনা কিবা খুলেৰে হাই ঐ আছিলে হাই ঐ কবলে হাই ঐ কিবা এটা কথা তোকেহে চাকৰি কৰা দৰা হলে এবাৰ বিয়া পতাও চলিব বেকাৰ হলে বডি বিল্ডাৰেও চকুৰ পানী টুকিব ओ माने ऋतु मुझे बहुत अच्छे लगते हो इन्हें तुम्हारा फोटो मैं माँ को दिखाऊंगा और माँ पसंद करेगा तुमको विराट हाँ हाँ तुम सुंदर हो ना बहुत हाँ ये मन পিছতো কিয় ৰিপ্লাই দিয়া নাছিলা সেইটো মোৰ ভুল আছিল শুন অলপ অভিমান কৰোঁতে বেছি হৈ গ'ল শুন ঘূৰি আহা না মই নোৱাৰো তোমাৰ অবিহনে সৰি এতিয়া আৰু উপায় নাই মই তোমাৰ কাৰণে এতিয়া দুখন ঘৰক বিশ্বাসঘাতক কৰিব নোৱাৰো প্ৰেম ভাল পোৱাই নিবিচাৰে ধনী দুখীয়া সৰু ডাঙৰ জাতি অজাতি মাথো প্ৰেম ভাল পোৱাই বিচাৰে এখন সঁচা হৃদয় মোৰ বিয়া হ'ব गम पाओ তুমি নাহিবা नाजाओ लाभ मेरिज न নহয় মা দেউতাৰে পচন্দ और तुम्हार अरुंधति বিচাৰিছো কাষৰতে সদায় তোমাক ওলাই কি বুকুৰকো নকওঁ মই ছোৱালীৰ মেকআপ আৰু বিউটি পাৰ্লাৰ ৰিপৰ্ট হে টিকটকত দিয়া কেইজনক কওঁ ছোৱালীয়েতো বিউটি পাৰ্লাৰৰ পৰা ওলাই চিধা চিধিকে ঘৰলৈ আহিব পাৰে তোমালোকে যে সেই টেংকিত বটলটো ঢলাৰ লগে লগে কোনফালে ঠেং দিছা খবৰেই নাৰাখা এতিয়া আহিব কমেণ্টত বেয়া বেয়া কমেণ্ট দিবলৈ কলেজত একেলগে পঢ়া সময়ত তাই কৈছিলে মই ফেশ্বন ডিজাইনাৰ বনিম বেছিৰে সঁচাকৈ ফেশ্বন ডিজাইনাৰ বনিলে আমাৰ তিনিআলিটো তেতিয়া ব্লাউজ চিলাই কৰে 40 টকাকে দেখাত ধুনীয়া নাছিল কিন্তু কিউট আছিল মোতকৈ অলপ চাপৰ কিন্তু ধুনীয়া আছিল মোৰ খোজত খোজ মিলাই খোজ কাঢ়িছিল নাজানো বেকেলা কোনেনো চু কৰি লৈ গ'ল জানো মোৰ এযোৰে চেণ্ডেল আছিল কেনে ও তোমাৰ সৰু সৰু অভিমানৰ টোপোলাটিলৈ ও তোমাক জানিতে মনে তোমাক কিমান ভাল পাওঁ জানা আজি কম শুনা এই যে তুমি এটা মেছেজৰ ৰিপ্লাই দিবলৈ ঘণ্টা ঘণ্টা লগোৱা তথাপিও যে মোৰ খং নুঠে অ' ধুনু লাভ ইউ প্লিজ তোমাক চাব মন গৈছে ভিডিঅ' কল কৰা না জান মই কৰি আছো ৰবা অলপমান ৰখা 3 বছৰমান ভাল পাব যদি নাজানা তেতিয়াহ'লে ভাল নাপাবা কাৰণ কাৰোবাৰ হৃদয়খন কোনো বজাৰৰ পুতলা নহয় এবাৰ বুটলি ল'বা আকৌ এবাৰ পেলাই দিবা তুমি মই এদিন জানা ঘৰ সাজিমে তাতে যোন থাকিব তাতে তৰা থাকিব এটা কথা কওঁ মোক কেতিয়াও এৰি থৈ নাযাবা শুন মই ক'লেও নাযাবা তোমাৰ লগ প্ৰয়োজন মোৰ বেছি দিনৰ বাবে নহয় কেৱল মোৰ মৃত্যুৰ আগলৈকেহে শুনা না কোৱা না বাদ দিয়া বেলেগ কথা কোৱা মই কি ভাল কৰিলো আকৌ কোৱা আকৌ কি ক'ব বিচাৰিছিলা কোৱা 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 নহ'লে মই নেৰো আকৌ এতিয়া কোৱা নহয় তুমি মোক দাদা বুলি নামাতিবা কিয় বাবা এই ধুনীয়া ছোৱালী দেই একে ভাল পাই দিওঁ যা
যেতিয়া বেলেগে ডাটা অন কৰে ন সিহঁতক কয় জান বাবু ভাত খালা আই মিছ ইউ। আৰু যেতিয়া মই ডাটা অন কৰোঁ তেতিয়া কি আহে জানেনে? এই ভিডিঅ'টো 10টালৈ মেছেজ কৰি দিয়ক, আপোনাৰ দিন ভাল হ'ব। টিট কেলা